হেল্ল' নমস্কাৰ। মই আপোনালোকৰ ওচৰলৈ আকৌ এটা অন্য ভিডিঅ' আগবঢ়ালোঁ। চুলিত আপোনালোকে কেনেদৰে ঔটেঙাৰ বিজলুৱা অংশখিনি লগাব পাৰে, এই ভিডিঅ'টো চাই আপোনালোকে বুজি পাব। মই কেইটামান নৰসিংহ পাত আৰু জবা ফুলৰ পাত আৰু জবা ফুল কেইপাহমান ল'লোঁ আৰু কাটি লৈ বিজলুৱা অংশ ঔটেঙাৰ ভিতৰৰ বিজলুৱা অংশ এটুকুৰ ল'লোঁ আৰু তাত গোটেইখিনি মিক্সাৰত মাৰি লৈ হোৱাৰ পাছত তাত অলপ নাৰিকল তেল দি চুলিত ঘঁহি ল'ব। আপোনালোকে চাব, আপোনালোকৰ চুলিও উফিও যিও আছে, উফি সমস্যা আৰু চুলি ফটা সমস্যা সকলোবোৰ দূৰ হ'ব। এনেদৰে চুলিত মই চুলি গুৰিয়ে অলপ ঘঁহি দিলোঁ। ঘঁহি দি হোৱাৰ পাছত অলপ চুলিৰ আগৰ অংশখিনিতো ঘঁহি দিলোঁ। ঘঁহি দিয়াৰ পাছত আপোনালোকৰ চাব চুলিখিনি কিমান ধুনীয়া, আপোনালোকৰ কোমল আৰু চিকনা মাৰিব। এনেদৰে ঘঁহি হৈ লোৱাৰ পাছত প্ৰায় এঘণ্টামান থৈ দিব। থৈ দি হোৱাৰ পাছত আপোনালোকে মূৰটো ভালদৰে ধুই দিব। ধুই দি হোৱাৰ পাছত আপোনালোকৰ চুলিখিনি চাব কিমান স্মুথ আৰু কোমল হ'ব আৰু স্মুথ হ'ব। আপোনালোকে ভালদৰে এনেদৰে প্ৰায় এসপ্তাহমান লগাই চাবচোন। আপোনালোকৰ চুলিখিনি যি ফটা উফি সমস্যা আছিল সকলোবোৰ দূৰ হ'ব।